Hello everyone, good evening সকলোকে আশা কৰো আপোনালোক সকলো ভালে আছে আৰু এতিয়া মই যেহেতু ভাবিছো যে মই সদায় এটা ৰেচিপি দিম বুলি তো মই চেষ্টা কৰিম যিমান পাৰো মই চেষ্টা কৰিম সদায় এটা ৰেচিপি দিবলৈ আৰু আজি ৰেচিপিটো একেবাৰে সিম্পল মেগী ৰেচিপি আৰু এটো মোৰ কাৰণে চ্যালেঞ্জিং হ'ব কাৰণ মই জুইত বনাব গৈ আছো এটো আশা কৰো আপোনালোকে ভাল পাব আৰু যদি ভাল পায় লাইক শেয়াৰ কমেন্ট কৰিবলৈ নাপাহৰিব আৰু যিসকলে নতুনকৈ চাই আছে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেনেহলে আহক ভিডিওটো আৰম্ভ কৰোঁ ঠাণ্ডা দিনত মেগী খাই সকলোৱে ভাল পায় নহয় জানো সেইকাৰণে আজিৰ ৰেচিপিটো হৈছে মেগী ৰেচিপি আৰু হেতু হৈছে একদম জুইত বনাম এটো মোৰ কাৰণে চ্যালেঞ্জ ভিডিও টাইপ হ'ব যেহেতু আজিলৈকে জুইত বনোৱা মেগী মই খাইও পোৱা নাই আৰু বনাইও পোৱা নাই তো আহক তেনেহলে ৰেচিপিটো আৰম্ভ কৰোঁ মই কেনেকৈ বনালো চাওঁ আহক বঢ়িয়াকৈ জুই ধৰি লৈছো ইয়াতে কেৰাহী পাতি দিছো কেৰাহী গৰম হৈ গল যেহেতু জুই একদম পুৰা জ্বলি আছে ইয়াতে দি দিছো মিঠাতেলখিনি দিয়াৰ পাছতে ভালকে গৰম হ'বলৈ দিম তাৰ পিছতে ইয়াতে সবজিখিনি দি দিম মই সবজি লৈছো মটৰ আৰু গাজৰ আপোনালোকে বেলেগ সবজিও ল'ব পাৰে আপোনালোকৰ ইচ্ছা অনুসৰি সবজিখিনি ভালদৰে ৰঙচুৱাকৈ ভাজি লম তাৰ পাছতে ইয়াতে সোৱাদ অনুসৰি নিমখ দি দিম মনত ৰাখিব যেহেতু মেগী মছলাটো নিমখ থাকে সেইকাৰণে নিমখটো কমকৈ ব্যৱহাৰ কৰিব তাৰ পাছতে মেগীখিনি দি দিম মেগীখিনি দিয়াৰ পাছতে পানী দি দিম নহলে তলফালৰ পৰা ধৰি যাব পানীখিনি প্ৰথমতে অলপমান কমকৈ দি পেলাই চাই লৈছো ইয়াতে আৰু অলপমান পানী লাগিব ভালদৰে লৰাই লম ভালকে ইয়া ধুনিয়াকে আৰু অলপমান পানী দি দিলো পানীখিনি দিয়াৰ পাছতে ইয়াতে মছলাখিনি এড কৰি দিম গুটেখিনি মছলা একেলগে দিয়াৰ পাছতে ভালদৰে লৰাই লম গুটেখিনি মেগী হৈতে মিহলি যোৱাকে ভালদৰে লৰাই লম আৰু ইয়া আমাৰ মেগী প্ৰায় ৰেডি হৈ গৈছে এখিনি এটা কাঢ়ি লম ইয়া ধুনিয়াকে এতিয়া আমি সার্ভ কৰি লম সার্ভ কৰিবৰ কাৰণে এখন প্লেট লৈ লৈছো তাতে মেগীখিনি ধুনিয়াকে দি দিছো মেগীখিনি গাৰ্নিশ কৰিবৰ কাৰণে অলপমান কেঁচা পিয়াজ দি দিছো তাৰ পিছত অলপমান ধনিয়া দি দিম ঠাণ্ডাৰ দিনত এনেদৰে মেগী খাই চাবচোন বিৰাটেই ভাল লাগে খাই পেলাই আৰু আজি ভিডিওটো ইমানখিনি আছিল যদি ভাল পালে লাইক শেয়াৰ কমেন্ট কৰিবলৈ নাপাহৰিব আৰু ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ